গাইছ ৰাতিপুৱাই ফিট ফাট হৈ কিনে একেবাৰে ওলাইছোঁ আজি হৈছে জোৰণ আজি জোৰণ দে সেইকাৰণে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ নতুন জোতা মিলি লৈছোঁ চাক 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 আৰু চব মহাই ৰেডি আছে আৰু তই কিয় কবি নেকি আৰু গাইছ আজি বুবু এটাৰ লগত মই ওলাইছোঁ নমস্কাৰ নমস্কাৰ দিয়া গাইছ যোগাৰ পাতি ওলাই লৈছোঁ এতিয়া লগত যাবৰ কাৰণে গাইছ বাছ আহি গৈছি যাৱা এই যে বাছত কল পুলি গাঁঠি আছে লৈছে হে গাইস পাই দিলে কইনার ঘর আইবালো যাও কথা যাও ঘর আইবালো বেশ বেশ আইবালো বাকি ভাল আৰু এই যাই কি চাহ হাৱা বসে আৰু চবে হাৱা বসে চাও আমার দরা বাটি মারে হালকা বললা হয় ডাঙৰ পিস দিয়ে লাজ বেটা এই গুন্দুন কি লাগাছি শুন ও মা কথা ফুল গাভৰু সোৱালি হান লাগাছি একদম ঠগ লাগাছি যা আমি ভাত খাব বহি গেছি ধুনীয়াকৈ পেলাই লৈ কিনে চব মহা চিকু হিয়া গাৰ্গি আমি একা লাগে খাব বহি গেছি চব মহা কিয়ে আমি এতিয়া ভাত পানী খাই ললো খাই লৈ কিনে এতিয়া যাবা আছো গোটা মহা বাছত কিবা আছে এতিয়া খাই লৈ যাবা আছো ধুনীয়াকৈ যাই বাছত যা যা তো দাঁত নাই ইয়াতে মোক কমপ্লেইন দি আছা বোলে মই ভিডিঅ' দি থোৱা নাই হা গাইজ ফাইনেলি এতিয়া বাচ্চা ল'ব খতম কৰি ঘৰ আহি পালোঁ এতিয়া অলপ টাইম বাগৰ দিম মানে ভাগাতটো মাৰিম ত' ভিডিঅ'টো সম্পূৰ্ণ লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি বিয়াৰ লম্বা ভিডিঅ' আহি আছে